গার্লফ্রেন্ডে কেনেকুৱা কৰি থাকে অকল তাই ব্ৰেক টাইমতো গৈ মানে অকল ৰুমতে সোমাই থাকে মানে সোমাই থাকে ৰুমে চমে তাই যদি সেইবোৰ দি থাকে ক'ৰবাত গ'লে পইচা বেলেগ ছোৱালীক কোন তেনেকে বেলেগক ৰ'ব ভিডিঅ'টোত কৈছে যে আপুনি 18+ হয় নে তুমি হয় 18+। তাৰপৰা আপুনি সেই কি কয় এজনে কৈছে আপুনি মৰিবলৈ আছো বয়স কেইটা আছে আপুনি এইবোৰ কেলৈ কৈছে তেওঁ শুনিব দে এটা কথা তেওঁ মনে মনে আছে যদি তেওঁ ৱাইফ গৈছিল তেওঁ ক'ব যে মোৰ ৱাইফো আহিছে লগত কি কথা ক'বলৈ আহিছে কিন্তু তেওঁ ৱাইফ গৰাকী কৈ আছে নাই বোলে মই গৈ আছো বুলি কৈছিল আপোনালোকৰ আগতো কৈছে আপুনি এবাৰ আৰু এটা শুনিব দে তাৰপিছত তেওঁ এতিয়া স্বীকাৰ কৰিছে ছাৰ শুনিব দে মই এটা কথা কৈ দিওঁ যোনজনী ছোৱালী গৈছিলে সেই ছোৱালীজনী কম্পাৰ্টমেণ্টেল দুবাৰ দি পাছ কৰিছে সেইটো বাৰু মই নকওঁ সেই ছোৱালীজনী মানে আগতেও বেয়া কৈছে আপুনি লাগিলে ছোৱালীজনী ইয়ালৈ মাতি দিম উপস্থিত দিব তাৰ লগত কথা পাতি গম পাব আপুনি কি কৈছে আছিলে হয় আছিলে তোমালোকে কেনেকৈ গম পালা আছিলে তোমালোকে কেনেকৈ গম চবতে দিছে ভাইৰেল হ'ল আৰু গম পাও ন বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেন্ডে কেনেকুৱা কৰি থাকে অকল তাই ব্ৰেক টাইমতো গৈ মানে অকল ৰুমতে সোমাই থাকে দেখি থাকোঁ মানে কোনো নাথাকিলে ৰুমটোত সোমাই থাকে মানে সোমাই থাকে ৰুমে চমে তাই যদি সেইবোৰ দি থাকে ক'ৰবাত গ'লে পইচা বেলেগ ছোৱালীক কোন তেনেকে বেলেগক কথাটো মানে কি হয় আমাৰ ভিডিঅ'টো ওলালে 12টা বজাত কলেজত তেওঁ 14 আগষ্টত গৈছে বুলি কৈছে আজি আপোনাৰ বহুত 13 আগষ্ট দাদু কি লিখে দাদু বৰা কোন কলেজৰ আমাৰ সোমবৰী বৰা ছোৱালীজনীৰ নামটো ছোৱালীজনীৰ নামটো কি আছিলে তেওঁ ছেকেণ্ড ইয়াৰ ইয়াতে পঢ়ি আছে আমাৰ লগৰে তেওঁলোক দুজনৰ মাজত কি প্ৰেমৰ সম্পৰ্ক আছে প্ৰেমৰ সম্পৰ্ক বুলিয়ে কৈছে কাৰণ বাগমত মানুহখিনি ধৰি মেলি সুধিছে আগৰ পৰাও মানুহে কিছুমানে লক্ষ্য কৰি আছিলে বোলে আচলতে কি কলেজৰ ছোৱালীয়ে মই মানে ফুৰিবলৈ তাই লগ ল'লে ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ বাগমত গৈছে কলেজ টাইমত আবেলি 4টা বজাত নহয় ঘৰৰ পৰা গৈছে ঘৰেও গম পায় মোৰ ঘৰো গম পায় সিহঁতৰ গম পায় কলেজতে পঢ়ে কিন্তু তাই মানে তাই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ছোৱালী কিন্তু তাইহঁতৰ নেদেখাৰ কাৰণে মই মানে তাইক দেখুৱাইছোঁ মই ক্লাৰ্ক কৰোঁ সম্পৰ্কীয় নহয় বাৰু মানে চিনা জানা সিহঁতৰ ঘৰত অহা যোৱা কৰি থাকোঁ মই থাকোঁ কিন্তু মাক বাপেকে মই তাই নাই দেখাৰ কাৰণে মই মানে মোক দেখুৱাব বুলি লৈ গৈছিলে নাই বাপেক এটা আছে ধৰক মাক আছে ধৰক কোনো তাত কিন্তু তাক লগ ধৰিলে আচলতে মোক তাই মোক লগত লগ ধৰিছে আচলতে সিহঁতক কৈছে যে মই কিবা বেয়া দেখিছে নি বেয়া কিবা দেখিছে মই চব বেয়া ইয়াত কিবা দেখিছে নি এই অপেন ফিল্ডত মই কিবা বেয়া কাম কৰিম নি এজনী মোৰ ষ্টুডেণ্ট হয় গতিকে ইয়াত মই বেয়া নাই তাইক দেখুৱাইছে তাইক ফটো চটো মাৰিছে আৰু গাইড হৈ গুচি আহিছোঁ